হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আলোচনা কৰিম যিসকল মানুহে 2023 বৰ্ষত যিসকলে চৰকাৰী ঘৰ পোৱা নাছিল, আৱাজ প্লাছ লগতে তেওঁলোকৰ 2011ৰ যিখন চেঞ্চাছ ভিত্তিত যিসকল মানুহে ঘৰ পাইছিল আৰু যিসকলৰ বাকী আছে তেওঁলোকে কেতিয়া সেইখিনি ঘৰ লাভ কৰিব সম্পূৰ্ণ আজিৰ এইটো ভিডিঅ'ত জানিব পাৰিব। গতিকে স্কিপ নকৰাকৈ আজিৰ এইটো ভিডিঅ' সম্পূৰ্ণ চাব প্ৰথমৰ পৰা, কাৰণ যিসকলে 2023 বৰ্ষত 2018ৰ যিবিলাক যিহেতু ঘৰ আছিল বা যিখিনি মানুহৰ ঘৰৰ লিষ্টত নাম আছিল তথাপি তেওঁলোকৰ ঘৰৰ পইচা বা তেওঁলোকৰ এতিয়ালৈকে চেংচন হোৱা নাছিল, তেওঁলোকে কেতিয়া ঘৰ লাভ কৰিব সম্পূৰ্ণ আজিৰ এইটো ভিডিঅ'ত জানিব পাৰিব। ইয়াত চাবলৈ পাইছে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সম্পাদক এনেকৈ দিয়া আছে বা গুৱাহাটী বিষয় 2023-24 বিত্তীয় বৰ্ষৰ ভিতৰত PMYGৰ অধীনত চূড়ান্ত আৱাজ প্লাছ তালিকাৰ পৰা অসম ৰাজ্যলৈ অতিৰিক্ত 1,36,524টা ঘৰ আবণ্টন, অৰ্থাৎ ইয়াত ৰেজিষ্ট্ৰেশ্যন বুলি ইয়াত উল্লেখ আছে। অৰ্থাৎ 2023-24 বৰ্ষত যিহেতু ইয়াত আৱাজ প্লাছৰ অধীনত যিকেইটা ঘৰ আছিল বা তাৰ যিখিনি বাকী আছে তেওঁলোকৰ কেতিয়াৰ পৰা কামটো আৰম্ভ হ'ব বা ভেৰিফিকেশ্যন কেতিয়া হ'ব সম্পূৰ্ণ ইয়াত দিয়া আছে। গতিকে সেইখিনি চাব পাৰিব, গতিকে ষ্টেপ বাই ষ্টেপ চাব পাৰিব, গতিকে স্কিপ নকৰাকৈ চাই থাকিব। এয়া চাবলৈ আছে মহোদয়, আপোনালোকে জ্ঞাত যে গ্ৰাম্য অঞ্চলত সকলোৰে বাবে গৃহ নিৰ্মাণ 2024 চনৰ মাৰ্চ মাহলৈকে এই আঁচনিখন সম্পন্ন কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসভাই অনুমোদন জনাইছিল। অৰ্থাৎ 2024 চনৰ মাৰ্চ মাহৰ ভিতৰত যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা চৰকাৰী ঘৰৰ লিষ্টত নাম আছে তেওঁলোকে ঘৰবিলাক লাভ কৰিব। ইয়াত চাবলৈ হৈছে 2.95 কোটি ঘৰৰ সঞ্চিত লক্ষ্যৰ ভিতৰত বাকী থকা ঘৰসমূহ PMAYGৰ অধীনত নিৰ্ধাৰণ কৰা লক্ষ্যসমূহ ইয়াত কিছুমান দিয়া আছে কাৰণবিলাক। এই সন্দৰ্ভত মই জনাব বিচাৰোঁ যে গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ যোগ্য কৰ্তৃপক্ষৰ অনুমোদনৰ সাপেক্ষে 2023-24 বিত্তীয় বৰ্ষৰ বাবে চূড়ান্ত আৱাজ প্লাছ তালিকাৰ পৰা 36,524টা ঘৰ অতিৰিক্ত লক্ষ্য আপোনাৰ ৰাজ্যলৈ আবণ্টন দিয়া হৈছে। অৰ্থাৎ অসম চৰকাৰলৈকে এইখন যিটো জাননী আহিছে বা তেওঁলোকৰ 36,544টা ঘৰ যিখিনি অতিৰিক্ত বা আৱাজ প্লাছৰ অধীনত যিসকল মানুহে ঘৰ লাভ কৰিব তেওঁলোকে সেইখিনি আবণ্টন অলৰেডি ইয়াত দিছে বুলি উল্লেখ আছে। আৰু তাৰপিছত ইয়াত চাবলৈ পাব আৱাজ প্লাছ তালিকাসমূহ পূৰ্ণ কৰাৰ বাবে মন্ত্ৰালয়ৰ কৌশলতে ইয়াত যিহেতু মিল আছে, চূড়ান্তকৃত আৱাজ তালিকাৰ পৰা ৰাজ্যখনৰ বাবে সামগ্ৰিক লক্ষ্য হ'ব সেই অনুসৰি 5,10,326 টকা, অৰ্থাৎ মুঠ লক্ষ্য এইখিনি ইয়াত 5,10,326টা ঘৰ আৰু তাৰ ভিতৰত 36,540টা ঘৰ ইতিমধ্যে আবণ্টন কৰিছে। আৰু আঁচনিখনৰ গুৰুত্বৰ সৈতে সংগতি ৰাখি ৰাজ্যই অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে কমেও ইয়াত 60% লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব। আৱাজ প্লাছ ডাটাবেছত ইয়াৰ উপলব্ধতাৰ ওপৰত নিৰ্ভৰ কৰিব, কাৰণ যিসকল অনুসূচিত জাতি জনজাতিৰ কাৰণে ইয়াত কিছুমান পাৰ্চেণ্টেজ আছে আৰু সেই ভিত্তিত তেওঁলোকে ঘৰবিলাক লাভ কৰিব। লগতে 2021 চনৰ 15 জুলাই তাৰিখৰ যিখন পত্ৰৰ জৰিয়তে মন্ত্ৰালয়ে জাৰি কৰা আৱাজৰ ব্যৱহাৰকাৰী মেনুৱেল অনুসৰি আপোনাৰ ৰাজ্যত জিলা ব্লক জিপি ভিত্তিক আৰু শ্ৰেণীৰ ভিত্তিত লক্ষ্যসমূহ চূড়ান্ত কৰিবলৈ অনুৰোধ জনোৱা হৈছে। অৰ্থাৎ 2021 চনৰ 15 জুলাই তাৰিখৰ যিটো পত্ৰৰ জৰিয়তে যিখন ঘোষণা কৰিছিল আৰু সেই ভিত্তিত ব্লক লেভেল বা জিলা ভিত্তিত বা পঞ্চায়ত লেভেল সকলোবিলাক এতিয়া ভেৰিফিকেশ্যন কৰিবলৈ অনুৰোধ জনাইছে। লগতে আপোনাৰ ৰাজ্যৰ ভিতৰত সকলো জিলা ব্লক জিপিক ইউজাৰ মেনুৱেল অনুসৰি আৱাজ ছফ্টৰ লক্ষ্য নিৰ্ধাৰণৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিবলৈ আৰু এই ঘৰসমূহ অনুমোদন ক্ষীপ্ৰতাৰে কৰি ঘৰসমূহক সময়মতে সম্পন্ন হোৱাটো নিশ্চিত কৰিবলৈ অনুৰোধ জনালোঁ। অৰ্থাৎ যিহেতু এইখন কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা অসম চৰকাৰলৈ এইখন জাননী প্ৰেৰণ কৰিছে, অৰ্থাৎ তেওঁলোকৰ অতি সোনকালে এই যিখিনি বাকী ঘৰ আছে সেইখিনি ঘৰ তেওঁলোকে যিহেতু আবণ্টন অলৰেডি দিছে, সেইকাৰণে এই ঘৰসমূহ লাভ কৰিবলৈ তেওঁলোকে জিলা ভিত্তিত বা পঞ্চায়ত ভিত্তিত তেওঁলোকৰ এই ঘৰসমূহ আৱাজ ছফ্টত তেওঁলোকৰ ভেৰিফিকেশ্যন যদি বাকী আছে সেইখিনি
কৰিব লাগিব। আৰু ইয়াত দিয়া আছে তদুপৰি ৰাজ্যক অনুৰোধ কৰা হৈছে যে এমাহৰ ভিতৰত অৰ্থাৎ 2023 চনৰ 25 জানুৱাৰীলৈকে যোগ্য পৰিয়ালসমূহক ঘৰসমূহ অনুমোদন দিব লাগে, যিটো ব্যৰ্থ হ'লে মন্ত্ৰালয়ে ঘৰসমূহ প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ'ব। অৰ্থাৎ যিহেতু ইয়াত কি কৈছে 1 মাহৰ ভিতৰত যিসকল যোগ্য ব্যক্তি আছে তেওঁলোকে ঘৰসমূহ লাভ কৰিব। অৰ্থাৎ 2023 বৰ্ষত যিসকল মানুহে যোগ্য ব্যক্তি আছিল তেওঁলোকে ঘৰ পোৱা নাই, তেওঁলোকৰ যেহেতু 2024 বৰ্ষ অলৰেডি পৰিছে, তেওঁলোকে সেইখিনি ঘৰ পাব লাগিব। সেইকাৰণে যদি 1 মাহৰ ভিতৰত ইয়াত যিসকলৰ চেংচন হোৱা নাই বা ভেৰিফিকেশ্যন হোৱা নাই তেওঁলোকৰ এইখিনি ভেৰিফিকেশ্যন হৈ যাব। আৰু লগতে ভেৰিফিকেশ্যন হোৱাৰ পিছত তেওঁলোকৰ 1 মাহৰ ভিতৰত তেওঁলোকে পইচাখিনি লাভ কৰিব। অৰ্থাৎ তেওঁলোকে মাৰ্চ মাহৰ ভিতৰত তেওঁলোকৰ ঘৰৰ কামখিনি সম্পন্ন হৈ যাব। ইয়াত যিটো নটিফিকেশ্যন আছে এই নটিফিকেশ্যনত সম্পূৰ্ণ হৈছে বা আপোনালোকে ভালকৈ পঢ়িব পাৰিব। ইয়াত মই নটিচটো ইয়াত দি দিম আৰু সেইকাৰণে আপোনালোকে পোনপ্ৰথমৰ পৰা ভালদৰে চাই থাকিব। অৰ্থাৎ যিসকলে চৰকাৰী ঘৰত নাম আছে তেওঁলোকে যদি ঘৰ পোৱা নাই তেওঁলোকৰ বাবে আৰু এটা ইম্পৰ্টেণ্ট তেওঁলোকৰ গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। যদি তেওঁলোকৰ বেংকৰ একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক হোৱা নাই তেওঁলোকে লিংক কৰিব। আৰু লগতে তেওঁলোকৰ যদি জব কাৰ্ডত কিবা শুধৰণি কৰিব লাগে বা জব কাৰ্ডৰ লগত আধাৰ কাৰ্ড যদি ভেৰিফিকেশ্যন হোৱা নাই, আপডেট কৰা নাই, তেনেহ'লে সোনকালে কৰি ল'ব। কাৰণ যেতিয়া চৰকাৰী ঘৰৰ পইচা সোমাব তাৰ আগত তেওঁলোকৰ যিহেতু DBDৰ মাধ্যমত পইচাখিনি সোমাই দিয়ে, যদি তেওঁলোকৰ আধাৰ কাৰ্ড বেংকৰ একাউণ্টৰ লগত বা জব কাৰ্ডৰ লগত মিল নাই তেনেহ'লে তেওঁলোকে পইচা লাভ নকৰে। কাৰণ জব কাৰ্ডৰ সহায়ত তেওঁলোকে 95 দিনৰ যিহেতু মজুৰি লাভ কৰে বা 21,000 টকা তেওঁলোকে লাভ কৰে আৰু সেইখিনি তেওঁলোকে ধন নাপাব। আৰু লগতে যিসকল ইয়াত নতুনকৈ চৰকাৰী ঘৰ লাভ কৰিব 2024 বৰ্ষত তেওঁলোকৰ 1,30,000 টকা 50,000 টকা লাভ কৰিব বা তেওঁলোকৰ 3টা কিস্তিত সেইখিনি ধন লাভ কৰিব। কিন্তু 1,30,000 টকা তেওঁলোকে 3টা কিস্তিত পাব আৰু বাকী 20,000 টকা তেওঁলোকে তেওঁলোকৰ জব কাৰ্ডৰ থ্ৰুত লাভ কৰিব। এইখিনি আছিল আজিৰ কাৰণে।